Good afternoon guys and welcome back to the channel again. It has been a long time didn't upload any video on YouTube, so bhabisu je board in hoi gol video upload koru aru aji aisu mas marar video banabole asolote moi mas namaru mor logor kejon aru amar usore pajore kisu mane manu ase teloke mas maribo aise ভাবিলো যে আমাৰ ইয়াত মানে বৰশীৰ উজান উঠিছে ভাবিছো যে ভিডিও এটা বনাও আৰু ইউটিউবত আপলোড কৰো চাব ইয়াত বিভিন্ন ধৰণৰ মাছ মাৰে বৰশী দি আৰু যেহেতু সময় আহি গল সো ভিডিও বনাবলৈ গৈ আছো ভিডিওটো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু গাইস এইখনে হৈছে বিলখন আসলতে বহুত ডাঙৰ তেজপুৰ চহৰৰ লগত লাগি আছে বহুত দিন পিছত আহিছো তো গটিকে ৰাস্তা গম নাপাও কোনফালে আছে আৰু বাৰিখা হৈ গৈছে বানপানী হৈ গৈছে সো ৰাস্তা বনাব লাগিব ৰাস্তা বিচাৰিব লাগিব জানো কোনফালে আছিল আৰু এটো চাব পাৰিছে চাওক কিমান মানে ৰাস্তা নাই একদম সাপ আছে নেকি ভয় লাগি আছে তো চাব পাৰিছে একদম পুৰা ভয়ানক ৰাস্তা হৈ গৈছে ভয় লাগে আসলতে এনেকুৱা ৰাস্তা দি গলে ফাইনালি ভাল ৰাস্তা পাই গলো এতিয়া হ'ব ব্লগিং আৰু মোৰ আগত এতিয়া মই দেখা পাই আছো বহু মানুহ বহি আছে সবৰে লগতে আসলতে ছাতি আছে বহুত মানে ৰ'দ আছিল তো দুপৰীয়া সময়ত তেওঁলোকে ছাতি লৈ বহে আৰু খুৰাই বোলে এটা মাছ পাইছে কুহি মাছ চাওচোন কেনেকুৱা কিমান ডাঙৰ এই গাইছ আপোনালোকে চাব পাৰিছে এইটো এটা কুহি মাছ খুৰাই মাৰিছে প্ৰায় বোলে আধা ঘণ্টা আগত মাৰিছে ধৰিছে বৰশীত আসলতে ইয়াত বহুত ডাঙৰ ডাঙৰ কুহি মাছ আছে ৰহু আছে বৰাইলিও আছে আৰু ময়ো আৰম্ভ কৰিম সিজন আৰু ভাবিছো যে অহা দেওবাৰৰ পৰা ময়ো বৰশী মাৰা ষ্টাৰ্ট কৰিম আৰু ভিডিও বনাম আৰু ইউটিউবত আপলোড কৰিম সো গাইছ এয়া কুহি মাছ চাব পাৰিছে মোটামুটি আৰু এনেকুৱা এটা হলে চলি যাব সো আগত আৰু চাওগে কোনে কিমান পাইছে ভিডিওটো চাই থাকক সো গাইজ সো আগলৈ গৈ আছো চাওগে কোনে কিমান পাইছে লগৰ বন্ধু এজন দেখা পাইছো কেতিয়া আহিছা অলপ আগত বুলি কৈ আছে কিন্তু মই জনাত খুন্দিয়া হ'বলৈ ধৰিছে সো চাও কি মাছ পাইছে তেখেতে কি পালা মিৰিকা পোৱালি এটা পালা মিৰিকা ঠিক আছে চাওচোন সো গাইজ লগৰ বন্ধুজনে এটা পাইছে ৰহুৰ পোৱালি মোটামুটি আৰু এটা পালে চলি যাব ঠিকে আছে আজৰি সময়ত ফিশিং কৰিব লাগে বাৰু ময়ো ফিশিং কৰোঁ আৰু তেখেত আহিছে বুলি মই আহিছোঁ ভাবিছোঁ যে অলপ চাওগে কি পাইছে এইটো চাওক আৰু এইজনে কেইটামান পাইছে ডাঙৰ নাই পোৱা সৰু সৰু কেইটামান পাইছে বাট যিখিনি পাইছে এনাফ হৈ যাব তেখেতৰ আৰু গাইজ এইজন খুৰাই কেইটামান পাইছে কুহি মাছ তেখেতে আৰু কেইটামান আছে জুলুঙাত ল'ব পৰা নাই হাতত যিখিনি আহিছিল কিমানখিনি লৈছোঁ আৰু তেখেতে যিমানখিনি পাইছে তেখেতৰ হৈ যাব এনাফ পাইছে চাব পাৰিছে মোৰ পিছফালে খুৰাই মাৰি আছে আৰু এইফালে জাল লৈ আহিছে উৰা জাল তেওঁলোকে মাৰিব আচলতে উৰা জালৰ মাছখিনি অলপ বেলেগ হয় বৰশীৰ মাছতকৈ টোটেলি ডিফাৰেঞ্চ হয় আৰু এইজন দাদা আহিছে লেট বৰশী লৈ বৰাইলি মাৰিবলৈ
তেখেতে এটা লগাব পাৰিলে তেখেতৰ হৈ যাব আৰু গাইছ এইটো চাব পাৰিছে তেখেতে উঠাইছে চাব পাৰিছে এইটো অলপ ডাঙৰ কুহি তেখেতৰো হৈ যাব যিখিনি হৈছে তো গাইছ এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ফিচিং ভিডিঅ' মই দিয়াৰ লগে লগে যাতে পাই যায় থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'